হাই আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো ৰাতিপুৱাই মই উঠি গা ধুলো, গা ধুই নামঘৰৰ চাকি বন্তি জ্বলালো। তাৰপিছত ঘৰৰ কিছু কাম কৰিলো, কাম কৰি দাইল বনালো, আটা মাৰিলো, ৰুটি বনালো আৰু ভাগিন আৰু মই খালো। ভাগিনে কিন্তু ৰুটি আৰু দাইল বহুত টেষ্টি হ'বলৈ গৈছে, তাৰ লগত আচাৰো আছিল। ময়ো আপোনালোকৰ মাজত খাই দেখালো। তাৰপিছত এজন লহা টিং বেপাৰী দাদা এটা মেচিন, এই মেচিনটোৰ কি কাম কৰে মই নাজানো, আপোনালোকে যদি জানে কমেণ্টত জনাবচোন। তাৰপিছত মৰম লগা ভণ্টি আৰু ভাইটিকেইজনে বিহু উপলক্ষে বিহু মাগিবলৈ আমাৰ ঘৰ আহিল। তাৰে এটি ভিডিঅ' আপোনালোকৰ মাজত দেখালো। ইমান মৰম লাগিছে, গোটেইকেইজনী একেবাৰে পখিলা যেন লাগিছে। চাওকচোন আপোনালোকে ইমান মৰম লগাকৈ নাচিছে গোটেইকেইজনীয়ে। তাৰপিছত বিহু উপলক্ষে আমাৰ গাঁৱত জেঠীসকলৰ মাজত হাত ধৰা কম্পিটিশ্যন দিছে। যোনে হাত ধৰি ফাৰ্ষ্ট প্ৰাইজ হ'ব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি আৰু মৰম লগা কমেণ্ট এটা দিব। বাই বাই।